এই ভিডিঅ'টোত কোনো প্ৰকাৰৰ গালি নাই, তো হেডফোন নলগালে হ'ব। হেল্ল' অঁ কওঁ। কালি পুৱা ধৰবা যাবি না কি মোৰ লগত? কেইটা মিনিট? 4টা মানত যাম দেই। 4টা? কি উমে 4টা বজাত আন্ধাৰি থাকে পাগলা। কি হ'ল তাতে? কি হ'ল তাতে? মোক যাবা নেদে এই পুৱাই। দে হ'ব দে, ইমানে আপত্তি যদি তোৰ 5টা বজাত যাম দে, হ'ব নে এতিয়া? 5টাত দে হ'ব দে, যাম দে। দে হেল্ল' শুনছো হেল্ল'। ইবাৰি কি হ'ল? কালি কিন্তু সোনকালতে উঠবি দে, তোক মই দিনে মাতবা যাই থাকা নৰো তোক। আবে তইও যে কি ভাবি থাকা, চিন্তাই নকৰবি, মই সূৰ্য উঠাৰো আগতে উঠিম। সূৰ্য আজিকালি 6টাত উঠে। তাকেতো ক'লো মই, তাৰমানে কি মই 6টাৰ আগতে উঠিম। আৰু তইচোন জানাই মই যোনটো কাম কৰিম বুলি ক'ম সেইটো কৰোৱেই। জিঅ'গ্ৰাফী প্ৰেক্টিকেল কৰছা? কেতিয়াবা পাহৰি যাওঁ ইমান কাম থাকে মোৰ। এই চব বাদ দি, তই চাওঁ দিছো কালি কাই পুৱা সোনকালে উঠে, মই তোক উঠি ফোন কৰিম, চাই থাক দেই। The next morning. হেল্ল'। কুকুৰ ক'ত তই? ঘৰত। কি ঘৰতে? তই 5টা বজাত দৰবা যাম বুলি কৈছিলি, মই 4:30টাতে আহি ৰখিছোঁ। ইটাকলৈকে আহিব পৰা নাই, ক'ত তই? ঘুমে আছা না তই? কোনে ক'লাক তোক মই ঘুমাই থকা বুলি? কাই আহিমে আছে বুলি? কাষতে দেউতাই ঘুমাই আছে। দে তই আহিবি না আজি? যাই আছো দে, ইমানে আতুন না তোৰ? হেল্ল', তই আহিবি না আজি? বাপা আৰে ৰয় 2 মিনিট, যাই আছো দে বা। হেল্ল', যাই আছো দে।